আসসালামু আলাইকুম নমস্কার আজিৰ মোৰ এই বিশেষ ভিডিও বা প্ৰতিবেদন আপোনালোকে যি বুলি বুজি পায় তাকে বুজাবৰ কাৰণে আজি মোৰ এই প্ৰতিবেদন প্ৰস্তুত কৰিব বিচাৰিছোঁ। বিশেষকৈ মই এটা বিষয়বস্তু আগত ৰাখি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিব গৈছোঁ যে আমাৰ অনেক ভাই বন্ধুসকলে ডিজিটেল জগতত ডিজিটেল এক্টিভিটি প্ৰকাশ কৰি আছে। ইয়াৰে অনেকেই ডিজিটেল ক্ৰিয়েটৰ নিউজ পাৰ্চনেলিটি বা ইউটিউবাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে ৰাতিয়ে প্ৰয়াস কৰি আছে। আমিও নিজকে ডিজিটেল ক্ৰিয়েটৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে ৰাতিয়ে চেষ্টা কৰোঁ, কিন্তু দেখা গৈছে অনেক ডিজিটেল এক্টিভেটৰ নিজকে ডিজিটেল ক্ৰিয়েটৰে কওক বা ইউটিউবাৰে কওক বা নিউজ পাৰ্চনে কওক নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰে। বহুতোৰ সফল হৈ যোৱাও নাই, অনেকেও আকৌ সফল হৈছে। বিশেষকৈ মই এটা বিষয় লৈ আলোচনা কৰিম, এই যে ডিজিটেল ক্ৰিয়েটৰ আৰু নিউজ পাৰ্চনেলিটি বা মিডিয়া এই দুটাৰ মাজত পাৰ্থক্য কি। অনেকে নিজকে মিডিয়া পাৰ্চন হিচাপে নিজৰ আত্মপ্ৰকাশ কৰিছে, অনেকেই আকৌ ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এটা কথা বুজি লওঁ, ডিজিটেল ক্ৰিয়েটৰ বুলি কওঁতে নিজস্ব ব্যৱস্থাত নিজস্ব কথাৰ দ্বাৰা নিজস্ব পদ্ধতিত প্ৰস্তুত কৰা ভিডিঅ' যিসকলে প্ৰস্তুত কৰে তেওঁলোকে ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবাৰ। নিজস্ব ব্যৱস্থাত বিষয়বস্তু যিয়েই নহওক, ইয়াত বিষয়বস্তু যিয়েই নহওক, মানে যিসকলে ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবাৰ হিচাপে কাম কৰিছে তেওঁলোকৰ এটা বিষয়বস্তু থাকিব। তো নিজস্ব ফেচবুক ইউটিউব অৰ্থাৎ ফেচবুকৰ বা মেটাৰ গাইডলাইন মতে নিজস্ব চেহেৰা আৰু নিজস্ব কথাৰ দ্বাৰা প্ৰস্তুত কৰিব লাগিব। কোনো ছেকেণ্ড পাৰ্টি বা থাৰ্ড পাৰ্টি ভিডিঅ' হ'ব নালাগিব। ডিজিটেল ক্ৰিয়েটৰ হিচাপে এই কামটো কৰে। অনেক ক্ষেত্ৰত ডিজিটেল ক্ৰিয়েটৰ সকলে আপোনাৰ নিউজবিলাক বেলেগৰ নিউজবিলাক প্ৰকাশ কৰে, কিন্তু তেওঁলোকে তাত এটা কেপশ্যন দিয়ে। কিন্তু এই নিউজ পাৰ্চনেলিটি হিচাপে যিসকলে কাম কৰে, মিডিয়া হিচাপে যিসকলে কাম কৰে, এওঁলোকৰ মূল বিষয়বস্তু হ'ল বাস্তৱ পৃথিৱীত বাস্তৱ জগতৰ ক'ত কি ঘটনা হৈছে, কাৰ কি অভিযোগ, কাৰ কি প্ৰতিবাদ বা কাৰ কি ক'ত কি হৈ আছে ঘটনাবোৰ, এইবিলাক বিষয়বস্তু আগত থাকি তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰে, নিউজ বাতৰি বজায়, বাতৰি প্ৰকাশ কৰে, প্ৰতিবেদন প্ৰস্তুত কৰে। কিন্তু ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবাৰসকলে নিজস্ব ব্যৱস্থাত শিক্ষামূলক, আমোলিয়াত, মানৱ কল্যাণৰ বাবে বা অন্যান্য আদৰ্শগত ভিডিঅ'খিনি প্ৰস্তুত কৰে। পাৰ্থক্য মাত্ৰ দুটাই, ডিজিটেল ক্ৰিয়েটৰসকলে নিজস্ব ব্যৱস্থাত ভিডিঅ' প্ৰস্তুত কৰে, কিন্তু এই ভিডিঅ' প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যদি ইচ্ছা কৰে বাতৰিও পৰিৱেশন কৰিব পাৰিব। কিন্তু নিউজ পাৰ্চনেলিটি যিসকলে মিডিয়া পাৰ্চন তেওঁলোকে ডিজিটেল ক্ৰিয়েটৰ হিচাপে যিহেতু নিজকে চিলেক্ট কৰা নাই, তেওঁলোকে ডিজিটেল ক্ৰিয়েটৰ হিচাপে ডিজিটেল ক্ৰিয়েটৰৰ এক্টিভিটিটো প্ৰকাশ কৰিব নোৱাৰিব, বৰঞ্চ বেলেগৰ বাতৰিটো বাস্তৱ ভিজুৱেলটো সহ দৃশ্যসহ বাতৰি পৰিৱেশন কৰিব। এজন মিডিয়াতকৈ এজন ডিজিটেল ক্ৰিয়েটৰৰ যোগ্যতা বহু পৰিমাণে প্ৰকাশ পায়। এজন মিডিয়া পাৰ্চনতকৈ এজন ডিজিটেল ক্ৰিয়েটৰৰ বা ইউটিউবাৰৰ যোগ্যতা বহু প্ৰকাৰে প্ৰকাশ পায়। ইয়াত মানে কি, যোগ্যতা প্ৰদৰ্শন কৰিলে যোগ্যতা বাঢ়ে, শিক্ষা দান কৰিলে শিক্ষা বাঢ়ে, আনক ভাল আদৰ্শ, ভাল চৰিত্ৰ, ভাল গঠনমূলক কথা আনলৈ আগবঢ়ালে সেইখিনি নিজৰ কাৰণে থাকি যায়। কিন্তু বেলেগৰ ঘটনা, বেলেগৰ কথা, বেলেগৰ পৰিৱেশ প্ৰকাশ কৰিলে এইটো নিজৰ কাৰণে একো নাথাকে। বেয়াটো প্ৰদৰ্শন কৰিলে বেয়াটো নিজৰ ফালে আহিবও পাৰে, কিন্তু ভালটো প্ৰকাশ কৰিলে নিজৰ ফালে ভালটো দৌৰি আহে। এই চিন্তাধাৰা আগত ৰাখিয়ে ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবাৰসকলে
নিজকে এজ এ ইউটিউবাৰ এজ এ ডিজিটেল ক্ৰিয়েটৰ হিচাপে কাম কৰে গতিকে এজন ডিজিটেল ক্ৰিয়েটৰৰ মূল্য মৰ্যাদা এই ডিজিটেল ৱৰ্ল্ডত কোনো পধ্যেই কম আছে বুলি কেতিয়াও নাভাবিব আশা কৰিছোঁ কথাটো বুজিবৰ কাৰণে সক্ষম হ'ব আৰু নিজৰ আগন্তুক দিনৰ কাৰণে নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব এজ এ নিউজ পাৰ্চনেল না এজ এ ডিজিটেল ক্ৰিয়েটৰ এজ এ ইউটিউবাৰ হিচাপে নিজেই স্থিৰ কৰিব আসসালামু আলাইকুম নমস্কাৰ